আমি বৰ্তমান উপস্থিত আছোঁ আজি এতিয়া ব্ৰহ্মপুত্ৰৰ নদী কাষৰীয়া তথা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় নিলগতে বুলি ক'লেও ভুল নহ'ব এইখন চিলামাৰী আমি গাঁৱত আছোঁ। কিন্তু এতিয়া গাঁও নহয় যে সকলো ফালে জলমগ্ন মাথো পানী, কাৰণ এতিয়া ইয়াত কোনো নাই। এখন বিশাল এখন গাঁও, প্ৰায় 1400ৰ অধিক ইয়াত ভোটাৰ আছিল বুলি আমি জানিব পাৰিছোঁ স্থানীয় এই যুৱকসকলৰ পৰা। আৰু এই যুৱকসকলৰ লগত আমি আহি পিনে এই গাঁৱত উপস্থিত হৈছোঁ এতিয়া বাতৰি সংগ্ৰহৰ কাৰণে। কিন্তু এই অঞ্চলত এতিয়া কোনো নাই। এইটো এটা পথ, যিটো পথেদি আমি আহি আছোঁ। ইয়াত গাড়ী মটৰ চলিছিলে দুদিনমানৰ পূৰ্বলৈকে, কিন্তু আজি নাওত আমি গৈ আছোঁ এই গাঁওসমূহ চাবলৈ। এইটো হৈছে পথ, আৰু ইয়াত প্ৰায় 1400ৰো অধিক মানুহৰ এতিয়া হাহাকাৰ সৃষ্টি হৈছে। দুৰ্ভাগ্যজনক কথাটো হৈছে বিশ্বনাথৰ যি জিলা প্ৰশাসনৰ মানুহ এই মুহূৰ্তলৈকে এই অঞ্চলত আহি উপস্থিত নাই হোৱা বুলি স্থানীয় যুৱকসকলে বা ৰাইজে জানিবলৈ দিয়া। এতিয়া কথাটো হৈছে তেওঁলোকৰ যি নিজা হাত নাও, সেই হাত নাৱৰ জৰিয়তে তেওঁলোকৰ বংশ পৰিয়ালৰ ঘৰলৈ যোৱা দেখা পোৱা গৈছে। বহু লোক এতিয়াও ইয়াত আবদ্ধ হৈ আছে, তেওঁলোকে যাব পৰা নাই। যিসকলৰ নিজৰ হাত নাও নাই কিন্তু তেওঁলোক বৰ্তমান এতিয়া আবদ্ধ হৈ আছে, কিন্তু এই মুহূৰ্তলৈকে সেইসকল লোকক উদ্ধাৰ কৰিবলৈ কোনো জিলা প্ৰশাসনৰ লোক আহি উপস্থিত হোৱা নাই। এইটো এটা দুৰ্ভাগ্যজনক বিষয়। মই কিছু দেখুৱাব বিচাৰিছোঁ। এইখনেই হৈছে গাঁও, আপোনালোকে চাওক। এইখনেই গাঁও, যিখন এতিয়া গাঁও নহয়, মাথো পানী, চাৰিওফালে পানী। এইখন এখন চালি আছিল, এইখিনিতো জেৰুৱা এখন তাঁতি দিছিল তেওঁলোকে। এইখন এখন স্কুলখন আজি পানীৰ মাজত, যে দেখুৱাবই নোৱাৰিছোঁ যে মাথো পানী। কিন্তু এতিয়া আমি য'ত আবদ্ধ হৈ আছোঁ এই গাঁওখন চিলামাৰী গাঁওখনতে, ইয়াতে বৰষুণ দিছে এতিয়া, কিন্তু আমি বৰষুণতে বৰষুণত আমি এতিয়া ভিজি বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে গৈ আছোঁ। এতিয়া সময় হৈছে 5:15 গৈছে। মোৰ আৰু সতীৰ্থৰ সাংবাদিক আমি দুয়োজন গৈ আছোঁ, আৰু ইয়াৰে স্থানীয় যুৱক দুজনে আমাক লৈ গৈছে অঞ্চলটো দেখুৱাবৰ কাৰণে। আমি সমগ্ৰ দৃশ্যটো আপোনালোকক দেখুৱাম। অ'কে, হ'ব।